গোটেইখনে কৈ আছে এই আজিকালি বোলে বুঢ়ীজনী নেদেখাই হ'লোঁ এজনী বুঢ়ীজনী ক'ৰবাত বোলে মৰিলে নেকি সেনেকৈ বুলি কৈ আছে আৰু দেই। তাৰপৰা হেৰি নহয়, মেইন ৰহস্যটো কি জানে নাই? শাওণ ভাদ মাহত কিমান গৰম, বিয়া নাই, সকাম নাই, মিতিৰ কুটুমক ভাত খাবলৈ মতা মানুহ নাই। তেতিয়াহ'লে যদি তেনেকৈ একো এটা পতা মানুহেই নাই, মই নোৱাৰো, সি পিছফালে দেখিছে নাই সেইডাল মোনাডাল, সেই মোনাডাল লৈহে ঘূৰি ফুৰোঁ আৰু সেই মোনাডাল লৈ যদি ঘূৰি ফুৰোঁ, কাৰো ঘৰত যদি একো এটা নেপাতে, তেতিয়াহ'লে মই নোৱাৰো কাৰ ঘৰত সোমামগৈ বাৰু? এই কিবা এটা পালেহে আকৌ ন, খোৱাৰ লগতে আনিবলৈ পালেহে আৰু মোনাডাল ভৰ্তি কৰি পিনে যেনে তেনে কাষলতি তলতে লুকুৱাই পিনে যদি মই আনিবলৈ নেপাওঁ, সেইডাল লৈ গৈনো মই ওলাই পিনে কিডাল লাভ হ'ব আকৌ? মই সেইকাৰণেহে নাই যোৱা আকৌ, কথাটো জানে নাই? মই সেই নোলোৱা ৰহস্যটো সেইটোৱে আৰু দেই। মই বোলো সেইটোকে হাউতকৈ কৈ থৈ যাওঁ বুলিয়ে আহিলোঁ আৰু সেই বেছি দেৰি নকৰোঁ। এই বাৰীখনতে মানে কাম দুটামান লাগি আছিলোঁ, তাৰপৰা কোৰখন পেলাই থৈ আহিছোঁ। মই আকৌ এইফালে কথা পাতি থাকোঁতে কোৰখন যদি কোনোবাই সেই জিৱাখন জাপ মাৰি আহি পিনে লৈয়ে যায়হি, মোৰ আকৌ বহুত লোকচান হ'ব নহয়, জানে নাই? সেইকাৰণে যাওঁগৈ, কোৰখন পেলাই থৈ আহিছোঁ বাৰীতে।